কল আজি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ লিগেল ডিপাৰ্টমেণ্টৰ উদ্যোগত আৰু আমাৰ বিধায়িনী দলৰ দলপতি শ্ৰীযুত দেৱব্ৰত শইকীয়াদেৱৰ সহযোগত আমি উচ্ছেদ সম্পৰ্কত আৰু ভূমি নীতি সম্পৰ্কত অসমৰ কেইবাগৰাকীও বিশিষ্ট আইনজ্ঞ আৰু আমাৰ জাতীয় জীৱনৰ লগত জড়িত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক আমি নিমন্ত্ৰণ জনাইছিলোঁ। তাৰ ভিতৰত কেইগৰাকী মানে সুখৈৰে আহি উপস্থিত থাকি পেলাই আমাক দিহা পৰামৰ্শ দিছে আৰু আজি অসুবিধা থকাৰ কাৰণে যি কেইগৰাকী নাই অহা তেওঁলোকে লিখিতভাৱেও আমালৈ পৰামৰ্শ পঠিয়াইছে আৰু দুজন মানে কেইদিনমান দেৰিকৈ তেখেতসকলে পৰামৰ্শ দিব। আজি আমি মূলতঃ এটা সিদ্ধান্ত লৈছোঁ, আমি চৰকাৰৰ পৰা আমাৰ বিধায়িনী দলৰ দলপতিৰ নেতৃত্বত আমি এখন শ্বেতপত্ৰ গোটেই বৰ্তমান যি ইতিমধ্যে হাইকোৰ্টে গভৰ্ণমেণ্টৰ সিদ্ধান্তক অৱজ্ঞা কৰিছে আৰু আগতেও অসমৰ মুখ্যমন্ত্ৰীক কেইবাবাৰো ন্যায়ালয়ে বহু কথাত সন্মতি জনোৱা নাই, অসন্মতি জনাইছে। দ্বিতীয়তে যি ভূমি নীতিৰ কথা, লেণ্ড পলিচিৰ কথা অসমত ওলাই আছে, আমি কংগ্ৰেছ দল তথা আমাৰ বিৰোধী ঐক্য মঞ্চই আমি এটা সিদ্ধান্ত লৈছোঁ যে অসমৰ অভিজ্ঞতা আৰু জ্ঞানেৰে গাম্ভীৰ্যপূৰ্ণ বিশিষ্ট আইনজ্ঞ আৰু বিশিষ্ট ব্যক্তিসকলৰ লগত আলোচনা কৰি আমি এখন লেণ্ড পলিচি প্ৰস্তুত কৰিম আৰু আমাৰ বিৰোধী দলপতি ডাঙৰীয়াৰ নেতৃত্বত আমি বিধানসভাত আমি প্ৰাইভেট মেম্বাৰ বিল হিচাপে আমি উত্থাপন কৰিম। চৰকাৰে সেই সম্পৰ্কত কি ব্যৱস্থা ল'ব আমি চাম। গোটেই অসমৰ ৰাইজৰ সেইখন কংগ্ৰেছৰ লেণ্ড পলিচি নহয়, পলিটিকেল পাৰ্টিৰ লেণ্ড পলিচি নহয়, অসমীয়া জাতীয় জীৱনৰ সকলো স্তৰৰ ব্যক্তিৰ সৈতে আলোচনা কৰি আমি এই নিউ লেণ্ড পলিচি আমিও প্ৰস্তুত কৰিম আৰু সেইখন আমি বিধানসভালৈকে লৈ আহিম। বিধানসভাত যদি বৰ্তমান চৰকাৰে আমাৰ লগত সহমতত উপনীত হৈ পেলাই সিদ্ধান্ত ল'বলৈ আগবাঢ়ে তেতিয়াতো এটা শুভ গণতান্ত্ৰিক পৰম্পৰা আৰম্ভ হ'ব। আৰু যদি চৰকাৰে আমাৰ পৰামৰ্শক অৱজ্ঞা কৰে তেতিয়া পৰৱৰ্তী আমাৰ যেতিয়া চৰকাৰ হ'ব আমি চৰকাৰত আমাৰ লেণ্ড পলিচি কেনেকুৱা হ'ব আমি বিজেপি চৰকাৰৰ আমোলতে সেইখিনি ৰাইজক জনাই দিম। আজি যিটো আমাৰ দলপতি সভাপতি ডাঙৰীয়াই কৈছে, আমি অসমত এতিয়া প্ৰায় 80-90টামান লেণ্ড কনফ্লিক্ট চলি আছে বুলি বিভিন্ন মাটিৰ লগত জড়িত বিভিন্ন সংস্থাই প্ৰকাশ কৰিছে। আৰু ইয়াৰ ভিতৰত যোৱা সময়ছোৱাত আমি দেখা পাইছিলোঁ যে মিকিৰ বামুণী গ্ৰাণ্টত পাৱাৰ প্ৰজেক্ট লগাবলৈ জনজাতীয় লোকসকলক উচ্ছেদ কৰি তেওঁলোকৰ ৰায়তী যিখন অসম ৰায়ত এক্ট আছে, ৰায়তী এক্টৰ পৰা তেওঁলোকৰ স্বত্ব কাটি আগৰ জমিদাৰক, তেওঁলোকৰ এটা সময়ত মাটি জমিদাৰৰ হাতত থাকে, জমিদাৰৰ পৰা ভূমিহীনক দিয়াৰ চৰকাৰী নীতি থাকে। সেই নীতি অনুসৰি যিসকলে ৰায়ত পাইছিলে, ৰায়তী খতিয়ান পাইছিলে, তেখেতসকলৰ পৰা মাটিৰ স্বত্ব এই বিজেপি চৰকাৰে কাটি পুনৰ জমিদাৰৰ হাতত দিছিলে, মৌজাদাৰৰ হাতত দিছিলে আৰু জমিদাৰৰ পৰা চৰকাৰে সেই মাটিৰ বাবে জমিদাৰক ক্ষতিপূৰণ দি পেলাই ৰায়তসকলক বঞ্চিত কৰি পেলাই ভূমিপুত্ৰসকলক বঞ্চিত কৰি পাৱাৰ প্ৰজেক্ট লগাইছিল। এই বিষয়ত বিধানসভাত আমি প্ৰশ্ন উত্থাপন কৰিছিলোঁ, যোৱা সময়ছোৱাত কোনো উত্তৰ দিয়া নাই। অনুৰূপ ঘটনা নামনি অসমত হৈ আছে, পাৱাৰ প্ৰজেক্টৰ বাবে 2019 চনত একেধৰণে মাটি দিয়া হৈছে আৰু অসমত বিভিন্ন অঞ্চলত যোৱা সময়ছোৱাত আপোনালোকে দেখা পাইছে চৰকাৰে চিলেক্টিভলি উচ্ছেদ কৰে বুলি এটা অভিযোগ আহি আছে। সেই গতিকে আমি যিটো যেনেধৰণে হ'ব লাগে কাৰো প্ৰতি অবিচাৰ নকৰাকৈ অসমীয়াৰ স্বাৰ্থ নিশ্চয় সুৰক্ষিত হ'ব লাগিব আৰু যিসকল বিদেশী তেখেতসকলে মাটি বাৰী অসমত ল'ব নোৱাৰে সেইটো নিশ্চিত কথা, বাংলাদেশীয়ে অসমত মাটি বাৰী ল'ব নোৱাৰে সেইটো নিশ্চিত কথা আৰু সেইটো যাতে হয় আৰু অসমৰ জনগণৰ স্বাৰ্থ সুৰক্ষিত হয় তাৰ বাবে আমাক যেনেধৰণে জাতীয় জীৱনৰ লগত জড়িত সকলে আমাক পৰামৰ্শ আগবঢ়াব আমি আগন্তুক সময়ত সেই অনুসৰি
বিধানসভাত বিল উত্থাপন কৰিবলৈ যত্ন কৰিম। এইটোৱে আজি আপোনালোকক ক'লোঁ। আপুনি চিলেক্টিভ উচ্ছেদৰ কথা কৈছে, কিন্তু যিখনত এই মিটিংখন হৈ আছিলে সেইটো সময়ত সোণাপুৰত উচ্ছেদৰ সপক্ষে মিটিং, দল সংগঠনৰ মিটিং হৈছিলে আৰু সেইটো খুব ভাল কথা। আপোনাক এই খবৰটো দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। কিন্তু আমি এটা কথাই কৈ আছিলোঁ, আপোনালোকৰ দুটামান চেনেলে আৰু মুখ্যমন্ত্ৰীয়ে মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰি আছিল যে মই উৎসাহ জনোৱাৰ ফলত এনেকুৱা হ'ল, দেৱব্ৰত শইকীয়া সোণাপুৰৰ ৰক্তপাতৰ বাবে জড়িত বুলি। আপোনালোকৰ সকলোবিলাক চেনেলক মই কি কৈছিলোঁ সেইখিনি অনুগ্ৰহ কৰি বজাবলৈ আজি অনুৰোধ কৰিছোঁ। কাৰণ মই কৈছিলোঁ যে আইন অনুসৰি হ'ব লাগে, আইন অনুসৰি জাননী দিয়াটো জৰুৰী। মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল চৰকাৰী মাটিৰ পৰা উচ্ছেদ কৰিবলৈ হ'লে কোনো জাননী নালাগে। আৰু যোৱাকালি এই কথাবিলাকৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়েও সুপ্ৰিম কোৰ্টৰ কথা লৈ সোণাপুৰৰ উচ্ছেদটো স্থগিত কৰিছে। মুখ্যমন্ত্ৰীয়ে কৈ আছে এতিয়া 3 দিনৰ ভিতৰত, এসপ্তাহৰ ভিতৰত হৈ যাব। যদি হৈ যায় উচ্চ ন্যায়ালয়ে কিয় বন্ধ কৰিলে? আমি গণতন্ত্ৰ ৰক্ষা কৰিব লাগিব আৰু বিজেপি দলৰ যিটো গণতন্ত্ৰ ধ্বংস কৰা চৰিত্ৰ সেইটো উদঙাই দিব লাগিব। আৰু তেখেতসকলৰ ইতিমধ্যে মই কৈছোঁৱে, পুনৰবাৰ মই আৰু দোহাৰিব নিবিচাৰোঁ যে বহুত ক্ষেত্ৰত কিছুমান চেনেলে অসত্য বাতৰি দিয়ে। যেনেকৈ এজন মানুহে ছুইচাইড কৰিলে, পঞ্চায়তৰ এজন মানুহে, দুটামান চেনেলে তেওঁক ব্লেকমেইল কৰাৰ বাবে বুলি ওলাইছে। সেই গতিকে এনেকুৱা ধৰণৰ নহওক, সকলোৱে সচেতনভাৱে হওক। মই সাংবাদিক মই ইয়াৰ উত্তৰ দিম। ট্ৰাইবেল, মই মাননীয় সাংবাদিক ডাঙৰীয়া আপোনাক ক'ব বিচাৰিছোঁ, ট্ৰাইবেল বেল্ট যে সময়ত গঠন হৈছিল তাৰ পূৰ্বৰে পৰা যদি সেই অঞ্চলত নন ট্ৰাইবেল মানুহ আছিলে, তেওঁলোকৰ ভূমিৰ অধিকাৰ আছে আৰু এই অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিছিলে। আৰু সেই গতিকেই 1923 চনৰ পট্টা যেতিয়া ওলালে সোণাপুৰ কচুতলিত, তাত কৈ থকা হৈছিলে, চৰকাৰীভাৱেও কৈ থকা হৈছিলে যে ট্ৰাইবেল বেল্টৰ মাটিত নন ট্ৰাইবেল মানুহ আছে। এই কথাটো অসত্য বুলি গম পাই পেলাই গুৱাহাটী উচ্চ ন্যায়ালয়ে কালি এই কথা দিছে। মই ভাবোঁ আপোনালোকে শুদ্ধ বাতৰি পৰিৱেশন কৰিব, যাতে যিসমূহ সংগঠনে ট্ৰাইবেল বেল্টত নন ট্ৰাইবেল আছে বুলি ভাবিছে, ট্ৰাইবেল বেল্টৰ পূৰ্বৰ পৰাই চৰকাৰী নীতি নিয়ম অনুসৰি নন ট্ৰাইবেলৰ তাত অধিকাৰ আছে, যিখিনি সেইখিনি হ'ব। নতুনকৈ যদি ট্ৰাইবেল বেল্টত কোনো নন ট্ৰাইবেল আহে, সেইসকলক আইনগত ব্যৱস্থা ল'ব লাগিব। এই ক্ষেত্ৰত কোনো দ্বিধা নাই। আৰু যিকেইটা উদ্যোগৰ বিষয়ে 2018 চন, 21 চন, 22 চনত জনজাতীয় সংগঠনে উচ্ছেদ কৰিবলৈ দাবী জনাইছিল, সেইকেইটাক এতিয়াও উচ্ছেদ কৰা হোৱা নাই। অনুৰূপ ধৰণৰ ঘটনা হৈছে শিলহাকু উচ্ছেদত কোৱা হৈছিল যে ডাঙৰ হোটেলবিলাকো উচ্ছেদ কৰি দিব, কিন্তু এতিয়ালৈকে কোনো খবৰ নাই। সাধাৰণ পৰিয়ালকেইটাক উচ্ছেদ কৰিলে চৰকাৰৰ। সেইকাৰণেই কৈছোঁ যে বৈষম্যমূলক নীতি, এই নীতি গণতন্ত্ৰৰ বাবে শুভ নহয়। হৈ যাব, একেটা ষ্টেটমেণ্ট। অকল আপুনিয়ে সুধিব নি, বেলেগে সোধক? এজন সাংবাদিকে কেইবাৰ সুধিব? অসমত যদি পৰীক্ষাৰ সময়ত ইণ্টাৰনেট কৰ্তন কৰে তেতিয়া কংগ্ৰেছে সমালোচনা কৰে। আজি ঝাৰখণ্ডত যিহেতু নিযুক্তি পৰীক্ষা কেতিয়া সমালোচনা কৰিছিল? নাই ইণ্টাৰনেট, নাই ইণ্টাৰনেট, মই কংগ্ৰেছৰ সভাপতি। নহয় নাই, আপুনি এনেই অভিযোগ আনিলে, মই কংগ্ৰেছৰ সভাপতি হিচাপে। মুখ্যমন্ত্ৰীয়ে কৈছে সেইটো নাই, মুখ্যমন্ত্ৰীটো এতিয়া ইমান বেছি টেনশ্যন হৈছে, স্মৃতি শক্তিও লোপ পাইছে। কংগ্ৰেছ দলৰ অফিচিয়েল ষ্টেটমেণ্ট মই দিছিলোঁ পৰীক্ষাৰ দিনাখন, ক'ত মই ইণ্টাৰনেটৰ কথা সমালোচনা কৰিছিলোঁ? তেওঁ স্মৃতি শক্তি টেষ্ট কৰাই ল'বলৈ ক'ব। হ'ব।